গৰমৰ দিনত গ্লিচাৰিন মই কিদৰে ব্যৱহাৰ কৰোঁ তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গ্লিচাৰিন আমাৰ স্কিনৰ বাবে খুবেই ভাল হয়। গ্লিচাৰিনৰ ব্যৱহাৰে আমাৰ স্কিনত এটা নেচাৰেল গ্লো আনি দিয়াৰ লগতে আমাৰ স্কিনখন বহুত ছফ্ট কৰে। ঠিক তেনেদৰে গোলাপ জলো আমাৰ স্কিনৰ বাবে বহুত ভাল হয়। গ্লিচাৰিনৰ এটা ক্লিনজাৰ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলালোঁ, যিয়ে আপোনাৰ স্কিনখন ডিপলি ক্লিন কৰাৰ লগতে স্কিনত এটা নেচাৰেল গ্লো আনি দিব। ক্লিনজাৰৰ বাবে মই 1 চামুচ গ্লিচাৰিন লৈছোঁ আৰু 1 চামুচ মই গোলাপ জল লৈছোঁ। গোলাপ জলত এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ পোৱা যায়। ই আমাৰ স্কিনখন ক্লিনজাৰ লগতে ট'নাৰ দুয়োটাই কাম কৰে। যেতিয়া আপোনালোকে ৰেগুলাৰ এইদৰে ক্লিন কৰিব, দেখিব আপোনাৰ স্কিনত এটা নেচাৰেল গ্লো আহিছে। গৰমৰ দিনত গ্লিচাৰিনৰ লগত গোলাপ জল এইকাৰণেই মিক্স কৰিব লাগে, গোলাপ জলত এটা কুলিং প্ৰপাৰ্টিজ থাকে, যিয়ে আমাৰ স্কিনখন বহুত কুল কৰি ৰাখে। আৰু এতিয়া মই গোটেই মুখখনতে এটা কটন বলৰ সহায়ত ভালদৰে এনেকৈ লগাই ল'ম। এনেকৈ মই গোটেই মুখখনতে ভালদৰে এনেকৈ লগাই লোৱাৰ পাছত মই ভালদৰে মাছাজ কৰিম, যাতে ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়, আমাৰ স্কিনত এটা গ্লো আহে। আপোনালোকে এই ক্লিনজাৰটো ডেইলি বেচিছত ইউজ কৰিব পাৰে। আমাৰ স্কিনৰ বাবে খুবেই ভাল হয়। এতিয়া মই ভালকৈ এনেকৈ মাছাজ কৰি ল'ম। আৰু এনেদৰে মই মাছাজ কৰাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ভালকৈ মই ধুই আহিমগৈ। আৰু ধুই অহাৰ পাছত চাওকচোন মুখখনত কি এটা ধুনীয়া গ্লো আহিছে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন, খুবেই ভাল হয়। আৰু এতিয়া মই অকণমান এল'ভেৰা জেল গোটেই মুখখনতে ভালদৰে এনেকৈ সানি ল'ম। আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছ' থেংক ইউ।